হয় উঠ আছে ইয়াত এইটো বহুত ডাঙৰ উঠ হয় ওয়ার্ল্ডৰ ভিতৰত ফেমাস অর্কিড যেটো নম্বৰ 1 অৰ্কিডটো ন বেটিয়ে পিন্ধিছা নে বেটিয়ে তোমাক লাইফ জেকেটটো তোমাক পিন্ধিছে এয়া একদম পুৰা বটিং কৰি আছো এয়া পেডেল মাৰি পেডেল অলপমান ভিডিঅ' কৰি থৈছো আৰু ভাল ন ব্লগ নেকি নহয় নে নমস্কাৰ সকলোলৈ মই ৰূপশ্ৰী বিন্দাস ব্লগ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু সকলোৰে ভাল থাকে আৰু মোৰো ভাল মোৰ ভিডিঅ'বোৰ চাবলৈ পাবলৈ আপোনালোকে সাবস্ক্ৰাইব কৰি থব আৰু লাইক এটাও কৰিব আৰু কমেন্ট কৰিব নাপাহৰিব পাৰিলে শ্বেয়াৰো কৰি দিব আজি মই এজেগালৈ গৈ আছোঁ কলে যাম আৰু কিবা কিবি বস্তু এটা চাম মানে আপোনালোকৰ লগত চাই থাকক বাৰু তেনেহ'লে বলক গৈ থাকোঁ এতিয়া বলক এয়া বেটি আছে পাপা আছে এতিয়া তেনেহ'লে আমি গৈ থাকোঁ বলক আজি ক'লে আহিম বুলি কৈছিলোঁ এতিয়া আহি পাই গ'লোঁ শিৱসাগৰত আজি চিৰিয়াখানা এখন দেখুৱাম শিৱসাগৰ মানে এইডোখৰ কালুগাঁও পৰে শিৱসাগৰৰ পৰা 15 কিলোমিটাৰ আৰু নাজিৰাৰ পৰা 10 কিলোমিটাৰ হয় টাউনৰ পৰা মানে আৰণ্যম হয় এইখন চক নাম লিখা আছে এয়া তাৰ ভিতৰত কি আছে জীৱ জন্তু আছে বহুতখিনি আৰু কিছুমান মানে অৰ্কিড আছে তাৰপিছতে জীৱ জন্তু অৰ্কিড চৰাই পক্ষী আছে এনেকৈ ধৰণৰ বস্তু আছে সৰু সৰু চিৰিয়াখানা আৰু ধৰক যেনিবা তেনেকুৱা ইয়াত থৈ দিছে ইমান ধুনীয়াকৈ তেওঁ মানে সত্ৰাধিকাৰীজন আছে তেওঁ মানে এইবোৰ মানে সংৰক্ষণ কৰি পিনি থৈছে এইখন নাম হ'ল আৰণ্যম বুলি নাম দিছে এইফালে সোমাই যাম এতিয়া সেইফালে আছে বলক তেনেহ'লে চাওঁগৈ কি বস্তু আছে কি চাব পাৰোঁ কি দেখাব পাৰোঁ এতিয়া লগতে আপোনালোকো চাই থাকক বলক তেনেহ'লে যাওঁ সৰ্বপ্ৰথমে দেখাইছোঁ এতিয়া আহিছোঁ এয়া অৰণ্যম হয় এইটো চব উট হয় উট আছে ইয়াত এইটো বহুত ডাঙৰ উট হয় একদম ৰাজস্থানতহে পায় ন এনে উটটো ইয়াতে আছে আমাৰ শিৱসাগৰত দেখুৱাই দিছোঁ উট হয় এইটো এই উটটো মানে স্বত্বাধিকাৰীজনে কোৱা মতে তেওঁ বোলে আফগানিস্তানৰ পৰা আনি পিনি থৈছে ইয়াত তেওঁ বহুত চখ আছে সেইবাবে এনেকৈ আনি থৈ আৰু কিবা কিবিটো জন্তু আছিলে সেইবিলাক বোলে কাজিৰঙা কঁহৰাত লৈ যোৱা হ'ল তেওঁৰ স্বত্বাধিকাৰীজনৰ পুত্ৰ আছে তাতে আছেগৈ কঁহৰাত বোলে আৰু পক্ষীও আছিলে উট পক্ষী আছিলে আৰু বিভিন্ন ধৰণৰ পক্ষীও আছিলে সেইবিলাক লৈ যোৱা হ'ল এতিয়া প্ৰায় যি আছে সেইটোৱে দেখাই এয়া আৰু ইয়াত আছে শহাপহু কেইটামান এইকেইটা চক মুগা ৰং আৰু বগা হয় দুটা কালাৰ হয় কিছুমানটো বগাও থাকে ন শহাপহু মৰম লাগে বৰ শহাপহুবোৰ দেখি এবিধ অৰ্কিড হয় অৰ্কিডটো আছে এইটো য়েল্ল' কালাৰ অৰ্কিড হয় এইটো চব কিমান সুন্দৰ লাগিছে দেখিবলৈ অৰ্কিডটো বহুতো ধৰণৰ অৰ্কিডো আছে আৰু ভিতৰত এয়া এইবোৰ কিবা কিবি গছ পুলিও আছে এইবোৰ অৰ্কিড হয় লগাই থৈছে প্ৰায় কিছুমান অকণমান শুকাইছে এইবোৰ অৰ্কিড এইবোৰ ইমান সুন্দৰকৈ ইয়াত অৰ্কিডবোৰ লগাই থৈছে এইবোৰ এয়া এতিয়া অৰ্কিডবোৰ ফুলি থকা নাই আৰু ভাইটি এজন থাকে ভাইটিজন মানে প্ৰায় নাই তেওঁ কাজিৰঙাত গ'লগৈ বোলে নহ'লে ভালকৈ কৈ দিলেহেঁতেন কি ধৰণৰ আছে এইটো চব অৰ্কিড লাগি আছে এইটো এটা অৰ্কিড এয়া এইবোৰ প্ৰায় চব অৰ্কিডে হয় আৰণ্যমখনৰ মেইন স্বত্বাধিকাৰীজন হয় এইজন ৰমেন হাতীমূৰীয়া তেওঁৰ নাম তেওঁৱে এইখন খুলিছিলে সৰ্বপ্ৰথমতে তেওঁৰ পুত্ৰও এজন আছে শুই আছিলে ন সেইবাবে তেওঁ এতিয়া উঠি আহিছে এয়া দেখুৱাই দিছে সেই অৰ্কিডজোপা এতিয়া এনিমেলছবোৰ ইমান নাই আছে ধৰক কিছুমান বস্তু কঁহৰাত আছে মোৰ ইকো কেম্প আছে তাত তালে নিলে ন মোৰ আছে 4টা ঘোঁৰা 4টা ঘোঁৰা আছে ঘোঁৰাটো সেইফালে চৰি আছে কাৰণে যাব নোৱাৰিলোঁ দেখুৱাবলৈ সেইফালে উটটো চালোঁ আৰু আছে ন চৰি আছে আফগানিস্তানৰ কেমেল আছে চবতকৈ ডেঞ্জাৰ বস্তু তিনিটা আছে এইকেইটা আমেৰিকান পিটবুল পিটবুল কেইটা দেখুৱালোঁ এইটো স্মল পিটবুল জাৰ্মানী নে এইটো এইটো জাৰ্মানী ন ইণ্ডিয়াত ন এইটো বাহিৰতহে দেখুৱাই নে টিভিতহে দেখি থাকোঁ ইণ্ডিয়াত আপোনাৰে আছে এইটো এইখন ন এতিয়া আছেনে বাৰু ছাগলীবিলাক চৰি আছে সেইটোৱে কিবা ৰাম ছাগলী সেইটো বেলেগ ন
বাহিৰৰ মানে ৰাম নহয় ৰাম ছাগলী বেলেগ ছাগলী এইজনী আৰু এইটো দুটা আছে এটা আছে ইমানটো ৰ'দ বহুত ওচৰলৈ যাব নোৱাৰি তাহাঁতৰ ভয় লাগে যাব নোৱাৰি আমিতো চিনি নাপাওঁ ন আমাক চিনি নাপায় সেইটো বাবে এটা ডাঙৰ পিটবুল হয় বিগ পিটবুল এইটো ওচৰলৈ যাবলৈও ভয় সেইকাৰণে দূৰৰ পৰাই কৰিছোঁ অলপমান জুম কৰি ভয় লাগে ভাই বহুত মানে বেয়াকৈ ভুকে আৰু সেইটো আমি অৰণ্যম পৰা ওলাই আহিলোঁ তাৰপিছতে আহিলোঁ আৰু এঠাইলৈ এইখন হ'ল ৰেষ্টুৰেণ্ট হেৰিটেজ বুলি হয় হেৰিটেজ নাম হয় এইখন চবেই গম পায় জয়সাগৰৰ পুখুৰী কিনাৰতে আছে সেইখন ৰেষ্টুৰেণ্টখন হয় আৰু এতিয়া অলপমান ইয়াতে ফুৰিবলৈ বুলি আহিলোঁ আমি ওলাই ভাবিছোঁ বটিং কৰিম বুলিও ভাবিছোঁ চাওঁ এতিয়া বটিং কৰোঁ নে নকৰোঁ কি কৰোঁ বটিং কৰোঁ যদি কৰিব লাগিব এইফালে অকণমান এনেই পাৰ্ক নিচিনা আছে বহিব পৰাকৈ সুন্দৰকৈ বনাই থৈছে এইফালে এয়া বহুত ভাল লাগে এনেকৈ জয়সাগৰৰ পুখুৰী কিনাৰত বহি তাৰপিছত কিমান সুন্দৰ পৰিৱেশ হৈছে দেখিবলৈ ইমান ভাল লাগিছে সেইপিনে বহুত দূৰত বটিং কৰি আছে বহুতে আমিও ভাবিছোঁ আজি কৰিম বুলি সদায় আহোঁ কিন্তু কৰিমকৈ কৰা নহয় এজোপা নাৰিকল গছ ভাল লাগিছে উঠাই দিছোঁ ইমান সুন্দৰ লাগিছে দেখিবলৈ পৰিৱেশটো নিজান এইডোখৰত আহি সঁচাই বহুত ভাল লাগে জয়সাগৰ পুখুৰী কিনাৰত এতিয়া যাওঁ সেইডোখৰত বেটি আৰু পাপা ৰৈ আছে এইডোখৰলৈ যাম কেইখন আছে বাৰু ইয়াতো বটিং কৰিব যাবা নি বেটি বেটি চাইডলৈ নাযাবা এইফালে আহা বেটি এইফালে আহা এই বেটি একেবাৰে এক্সাইটেড বটিং কৰিব যাব বোলে তাই তত নাই এই একদম পাপাও এক্সাইটেড একদম যাবই বোলে এইবাৰ বটিং কৰিবৰ কাৰণে তুমিও যাবা মই নাযাওঁ নালাগে যাবলৈ যাবা জানো এদিনো উঠা নাই নালাগে এদিনো উঠা নাই যেতিয়া উঠিব নালাগে আৰু উঠিবাই উঠিবই ৰ'বা বাৰু চাওঁ এতিয়া উঠা নেকি সেইটো পিন্ধি ল'ব লাগিব জেকেটটো এতিয়া এইটো চেফটি থাকে জেকেটটো পিন্ধি ল'লে তোমাৰ জোখৰ নাই পিন্ধি ল'ব লাগিব আৰু হ'লেও পিন্ধিবা ডাঙৰটোকে পিন্ধিবা ভালকৈ পঢ়িবা নে তেতিয়াহে উঠাম ভালকৈ পঢ়ি নাকান্দা তুমি কান্দাও নেকি পঢ়িবলৈ কাৰণে চাওঁ চাই দিয়া কান্দা নি তুমি পঢ়িবৰ কাৰণে নাকান্দা তাই মানে একদম পুৰা ফূৰ্তি মুঠতে উঠিব আৰু যি হওক উঠিব আৰু তাই মানে বটিং কৰিব এইয়া উঠি আছে আহি আছে এইফালে তাই কেনেকৈ যায় আমি চলাব লাগিব নিজে তুমি পাৰিবা নে চলাবলৈ পাৰিবা তাই বোলে চলাব পাৰিব উঠিব লাগিব চাওঁ বাৰু আহি আছে সেইখনতে উঠিম নি জেকেটটো লগাই লৈছোঁ আৰু এই আমাৰ বেটিও লগাই লৈছে চেফটিৰ কাৰণে ন লগাই লোৱাটোৱে ভাল এনেকৈ ধুনীয়াকৈ নহ'লে চেইনবোৰ বেয়া এনেই লগাই লৈছোঁ আৰু বেটিয়ে পিন্ধিছানে বেটিয়ে তোমাক লাইফ জেকেটটো তোমাক পিন্ধিছে তোমাক পিন্ধিছে ন তুমি পিন্ধিছানে তোমাক পিন্ধিছে তেনেহ'লে এতিয়া বটিং কৰোঁগৈ যোৱাখিনি এতিয়া নামিছে মানে উঠিছে ওপৰলৈ এতিয়া উঠিম আমি পুৰা জেকেট চেকেট পিন্ধি ৰেডি আছক পুৰা জেকেট পিন্ধি ৰেডি বেটিও ৰেডি পুৰা জেকেট পিন্ধি এজনী বেটি আমাৰ পাপা উঠিলেগৈ ৰ'বা বেটি ৰ'বা এইটো পিন্ধি থকা ভালকৈ জেকেটটো এয়া একদম পুৰা বটিং কৰি আছোঁ এয়া পেডেল মাৰি আমি মানে বটিং কৰিবলৈ পেডেল মাৰিবলগীয়া আছে এইখন পেডেল মৰা বটিং পেডেল মাৰি গৈ আছোঁ এইটো মজা আজি ফাৰ্ষ্ট টাইমে এনেকৈ বটিং কৰিছোঁ আগতে কৰা নাই বটিং আৰু কৰিবলৈও অকণমান ভয় লাগে আজি কি জানো সাহস এটা কৰি আৰু কৰিছোঁ আৰু অকণমান ঘূৰাই দিছা নেকি পেডেল মাৰিব পৰা নাই মাৰা আকৌ পুৰা পেডেল মাৰি আছোঁ আৰু গৈ আছোঁ অলপমান মাজলৈ আহিছোঁ আৰু বহুত মাজলৈ নাযাওঁ সেইজনী চোৱা হেৰি শেৱালি কি কয় শেৱালি নেকি ধুনীয়াকৈ হেৰি হৈছে ডুবু আৰু ধুনীয়া এটা পৰিৱেশ হৈছে অলপমান সন্ধিয়া সময় হৈছে সন্ধিয়া নাই হোৱা বাৰু সন্ধিয়া লগা নাই এতিয়া পেডেল মাৰি আছে এজনী বেটি বহি আছে আৰু এয়া চাওক ময়ো পুৰা মাৰি আছোঁ পেডেল স্পীডত একেবাৰে ভাল লাগিছে এটা সুন্দৰ এটা পৰিৱেশ কিবা এটা ভাল বহুতো গুচি গ'লোঁ বেছি নাযাওঁ দেই হ'লে এয়া
মাৰি গৈ আছো আৰু বটিং কৰিছো আৰু হেৰি জয়সাগৰ পুখুৰী হয় এতিয়াহে বেছি হৈছে ঘূৰাই দিয়া সেইফালে বেলিটো ডুবু ডুবু সময় মানে ধুনীয়া এটা পৰিৱেশ আছে আৰু এইটো জয়সাগৰ দৌল আমাৰ বটিং কৰি হলে আৰু বহুত মজা লাগিলে আজি বটিং কৰি হৈ উঠিয়ে হেখন ৰেষ্টুৰেণ্টে এজন ফেমাস ইউটিউবাৰ বেছা থাকিলে অলপমান ভিডিঅ' কৰি থৈছো আৰু ভাল ন ব্লগ নেকি নহয় এনে সাধাৰণ গাঁও এই আৰম্ভ আৰু আপোনালোককে চাই আৰু এতিয়া তুমি কম নে আপুনি কম তুমি গ'লে হ'ব ন এতিয়া মানে বিহু ড্ৰেছত ক'ব পৰা অহা হৈছে নেকি নহয় বিহু নহয় জানো একো প্ৰগ্ৰাম নাই মানে পিন্ধি আহিছো ভাল লাগে আকৌ ন হয়নে নিজৰ মন গলে এনেকে পিন্ধো গম পাম আজি মন যায় ঠিকে ট্ৰেডিশনাল হলে পিন্ধি যাও একো নাই ভালো লাগে নিজৰ ট্ৰেডিশনাল ড্ৰেছযোৰ হয় নাই সদায় আৰু সন্মান আছে হয় নাই হেজৰ প্ৰতি আমাৰ ঠিকে এই চাগে লগতে আহিছে নেকি ইয়াৰে ন আপুনি হেৰি নহয় ইয়াৰ ঠিকেতো অৰ্ণাজন হয় ভাল বাৰু এতিয়া অকণমান দেৰি থকা হ'ব নেকি ভাল লাগে আমিও অকণমান বটিং কৰি আহিলো এনে ভিডিঅ'তে চাই থাকো সদায় ব্লগবোৰ আজি লগ পাই বহুত ভাল লাগিলে ধন্যবাদ ঠিক আছে এজনী কৈ দিয়া গালো কৈ দিয়া চোতাল বিহু মাৰিলো কৈ দিয়া কৈ দিয়া ভালকে কোৱা বেটি বিহু গাম নাচিবানে এবাৰ মই গাম নাচি নাচি দিয়া এটা গাই দিব দাদাজনে এনে নাচি দিয়া একো নহয় ই লাজ কৰিছে ইমান ধুনীয়াকে গাই দিছে এজন আছাম জেডৰ হেৰি ব্লগাৰজন দাদাজন ভাইটিয়ে হ'ব ভাইটিজন হয় লগ পালো বহুত ভাল লাগিলে তেওঁ বেটি নাচি দিয়া আকৌ বিহু নাম গাই দিছে ইমান ধুনীয়াকে এয়া এতিয়া বটিং কৰি আহিলো আৰু উঠিলো এতিয়া বেটিয়ে ঝুলু কৰিব আমাৰ বেটিয়েতো এনেও ঝুলু কৰি ভাল পায় ন বেটি ঝুলু কৰি ভাল পায় আৰু তাই পুৰা ঝুলনা খেলিছে হয় নি ইমান জোৰছে কৰিছা বেছি জোৰছে নকৰিবা তেতিয়াহ'লে আৰু এখন ঝুলনা আছে ময়ো ঝুলো আৰু এতিয়া মানে কি আমি প্ৰথমতেতো গ'লো আৰণ্যমত গ'লো তাত এতিয়া তেনেকৈ বিশেষ আপোনালোকক মই একো জীৱ জন্তু বেছি দেখুৱাব নোৱাৰিলোঁ তাৰপিছত আহি জয়সাগৰ পালোহি জয়সাগৰ এতিয়া বটিং কৰিলোঁ অলপমান ফুৰিলোঁ ৰেষ্টুৰেণ্টখনত এখন ফুৰি চাকি তাৰপিছতে ইয়াতে লগ পালোঁ আজি আছাম জেডৰ ব্লগাৰগৰাকীক বহুত ভাল লাগিলে লগ পাই মোৰ মানে সৌভাগ্যই এইকেইদিন মানে মই ব্লগাৰবোৰক লগ পায়ে আছোঁ প্ৰায় এনেইতো আমি এনেই আহিছিলোঁ পটককৈ তেওঁ বহি আছিলে লগ পাই গ'লোঁ অলপমান কথা বতৰা পাতিলোঁ ভিডিঅ'কণো কৰি থৈছোঁৱে বাৰু সেয়া দেখি পাবই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাব ভিডিঅ'টো আৰু আজিলৈ তেনেহ'লে ধন্যবাদ বাই বাই জয় আই অসম বাই বাই